মোৰতো আৰু বেলেগ কাম ধান্দা নাইয়ে আৰু খালি ইয়াৰ ঘৰৰ কাম গেলে আৰু ৰাতি দিন আৰু এটালৈকে কৈ থাকো সহায় এটা কৰিবলৈ মানুহ নাই আকৌ মাতি মাতি মাত নাপাওঁ মই মাতিবনো কিয় চাকৰণী মই আছোৱে নহয় এজনক ৰাতিপুৱাই কলো বজাৰ কৰি আনিবলৈ ঐ এতিয়ালৈকে দেখোন সময় নাপালে কি বা কৰি আছে অ হেৰি শুনিছেনে অ বজাৰ কি হ'ল বোলো অ হেৰি হেই পাপি দুরাসর আজি তাহার রক্ষা নাহি এটিক্ষণে আমি তুহার বধ করব ও ইয়াত ভাওনা পুৰাণ চলি আছে অৰি মই যে ইমানকে চিঞৰি আছো আপুনি গম পায় নে নাই চিঞৰি মৰি থাকিলেও মাত্ৰা দিবলৈ মানুহ এটা নাই অ কুয়া কুয়া প্রাণেশ্বরী তোমার বচন পালন করিম মই তোমার আদেশ হে মনে মনে থাকক হে আপোনাৰ সেই ভাওনা পুৰাণ শুনিবলৈ মই ইয়ালৈ অহা নাই নহয় এই মই যে ৰাতিপুৱাই বজাৰৰ লিষ্টখন দিছিলো সেইখন কি হ'ল বজাৰ কৰিবলৈ আপুনি তাৰমানে নগ'লে মই কিন্তু কৈ দিলো আজি যদি বজাৰ নাহে মই কিন্তু নিমখ তেল আলু পিটিকা ভাত খুৱাম দুপৰীয়া তেতিয়াহ'লে ক'ব নোৱাৰিব হেৰা তেনেকে নকবা দেই আগতে মই কিমান ভাওনা কৰিলো এতিয়াহে মই নকৰো আৰু বজাৰৰ কথা যে ক'লা এই পৰহিচোন আনিছিলোৱে শেষ কৰিলাই নে ৰাম এনেকে নহ'ব দেই যি দাম বজাৰলৈ যোৱা মানুহে জানে অৰ্ডাৰটো দিলেই নহ'ব নহয় মই টকাৰ গছ ৰুই থোৱা নাইতো থৈ দিয়ক আপোনাৰ চব অশান্তি এনেও মোক লৈ এবাৰ ক'ব মই ভাওনা কৰিবলৈ নিদিওঁ এবাৰ ক'ব মই সেই লগৰ মানুহৰ ঘৰত ফুৰিবলৈ যাবলৈ নিদিওঁ আৰু এতিয়া সেই বজাৰ শেষ হওঁতে আপুনি মোকেই ক'লে সন্ধিয়া হ'লেচোন আপুনিয়ে কয় বোলে পূৰ্ণিমাই মোৰ পেটটো দেখোন কিবা খাওঁ খাওঁ কৰিছে কিবা চুৰচুৰীয়া হ'ব নেকি তেতিয়া সেই ল'ৰা ছোৱালীকেইটাৰ লগত নিজেও কেঁচুৱা হৈ তেতিয়া বজাৰ চিন্তা নহয় এতিয়া মোক ক'বলৈ আহিছে দিনে ৰাতিয়ে মই মানুহজনীয়ে কেনেকে ঘৰখন চলাই আছো মইহে জানো সেইবিলাক বুজিবলৈ কাৰো সময় নাই পেলেও কৈ মই কাম গাল কৰি ভাগৰি যাওঁ এটা সহায় নাই কাৰো হে ভগৱান তুমি ক'ত আছা দেখিছানে মোৰ কি অৱস্থাটো হৈছে ভগৱান হ'ব হে কিমাননো আৰু পেনাই থাকা যোৱা লিষ্টখন লৈ আহাগে আনিবতো লাগিবই কৰিবলৈ যদি যায়ে বজাৰ এইখননো কিয় কৰি আছিলে অশান্তিখন মোৰ সেই মুখখন খুলে আপুনি ভাল পায় হ'ব মই লিষ্ট লৈয়ে আহিছো এইখন লিষ্ট লওক আৰু বজাৰ লৈ আহিব চব শুনিলে আপোনালোককে কৈছো আপোনালোকৰ ঘৰতো চাগে আমাৰ ঘৰৰ দৰে অৱস্থা কি কৰিব কওক এফালে কৰোনা মহামাৰী এফালে বানপানী আৰু আনফালে মূল্য বৃদ্ধি তাৰ মাজতে চলিবতো লাগিবই পেটটো আছে যেতিয়া খাবও লাগিব তথাপি কম সাৱধানে থাকক সুস্থ থাকক আৰু নিজৰ ঘৰতে হাঁহি ধেমালিৰে দিনটো পাৰ কৰক